হ'ল টেণ্ডাৰ ৰিপৰ্ট নেকি? হয় স্যাৰ। অমল, এইটো কেনেকুৱা কথা? 20 লাখ টকাৰ টেণ্ডাৰ 5 লাখ টকা পেমেণ্ট দিছে, বাকীবিলাক কি হ'ল? তোমালোকক তো মই যাব কৈছিলোঁ, এটাৰ ওপৰত সকলো কাম কিয় এৰি দিয়া? তোমাক তুমি গম পোৱা নে? মই একো নাপাওঁ ছাৰ। কি হৈছে পিংকু? এনেকৈ হ'লে কেনেকৈ হ'ব? তুমি নিজে চোৱা ৰিপৰ্ট কি কৰিছা ইয়াৰ? নহয় মানে ছাৰ, মই এইবিলাক ভাল নাপাওঁ, এনেকৈ হ'লে ভাল নালাগে নহয়। তোমাৰ কিবা প্ৰব্লেম হৈছে তুমি মোক কোৱা। ৰিপৰ্টবিলাক কি? ছাৰ আমিতো এইটো কথা গমেই নাপাওঁ। গমেই নাপাওঁ বুলি ক'লেতো নহ'ব ন। তোমালোকৰ 3টাক দায়িত্ব দিয়া হৈছে, তোমালোক 3টাই নিয়াৰিকৈ কামটো উলিয়াই দিব লাগে মোক। অকল এজনৰ ওপৰত ভৰসা কৰি আহিলে কেনেকৈ হ'ব? আৰু তুমি এইটো কাৰণে কি প্ৰজেক্ট ছাবমিট কৰা নাই নেকি? নহয় মানে ছাৰ, ছাৰ কথা আছিলে চলাচোন। কিয় কামত তোমাকে কিয় মাতিছিলে? ছাৰ কথা এটা হ'ল। কি কোৱাচোন? ছাৰ পিংকুৱে আমাৰ টেণ্ডাৰ পাছপৰ্টটো ৰয় কোম্পানী এটাক দি দিছে, তাৰ পৰাও ইফালে কি পইচা লৈছে ছাৰ। কি হ'ল পিংকু, তুমি কিয় এনেকুৱা কৰিলা? তুমিতো আমাৰ কোম্পানীৰ পুৰণা মানুহ, তোমাৰ পৰা মই এইটো আশা কৰা নাছিলোঁ। কিন্তু তোমাৰ কিবা প্ৰব্লেম হৈছে মোক কোৱা নাই, তোমাক বাৰে বাৰে কৈ থাকোঁ, তুমি এইবিলাক কাম কিয় কৰিলা? তুমি এবাৰ ছাৰক জনাব পাৰিলা কথাটো। ছাৰ মোৰ ভুল হ'ল, ক্ষমা কৰি দিয়ক। তুমি ক্ষমাৰ যোগ্যৰে নহয়, বুজিছা? এনেকুৱা কাম কৰিব নালাগে নহয়। কোম্পানীৰ লগত গাদ্দাৰী কিহৰ কাৰণে কৰিলা তুমি? তোমাৰ কিবি ভৰসাৰ মানুহ আছিলা তুমি? ছাৰ মোৰ ঘৰুৱা প্ৰব্লেম এটা চলি আছিল, সেইকাৰণে এনেকুৱা হ'ল। ছাৰ এইবাৰে মোক ক্ষমা কৰি দিয়ক। তুমি ক্ষমাৰ যোগ্যই নহয় বুলি কৈছা নহয়। ঐ ইয়াৰ পৰা লৈ যাওঁ, ইয়াৰ ওপৰত নহ'লে মানে কেছ দিম, মোৰ বেছি খং উঠে, দিগদাৰ আছে। ইয়াৰ পৰা লৈ যাওঁ, যোৱা তুমি নেক্সট টাইম ইয়ালৈ আৰু নাহিবা। দেখি কি কৰোঁ, ৰয় কোম্পানী এগেইনষ্টত কেছ এটা ৰেজিষ্টাৰ কৰি দিওঁ নেকি মই? কি ভাল লাগে কৰক আপুনি। নাই কৈ দিওঁ, বুজিছা? মই ইনস্পেক্টৰজনক ফোন এটা কৰি চাওঁ কি কৈ দিওঁ। হেল্ল' শইকীয়া, ক'ত আছে? মই আপোনাক কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণেহে ফোন কৰিলোঁ। মানে আমাৰ কোম্পানীৰ ল'ৰা এজনে মোৰ লগত অলপ বিশ্বাসঘাতকতা কৰিলে। আমাৰ যোনটো টেণ্ডাৰৰ কাম আছিলে, সেই টেণ্ডাৰৰ পাছপৰ্টটো ৰয় কোম্পানীক দি দিলে। আপুনি তেওঁৰ ওপৰত এটা কেছ ৰেজিষ্টাৰ কৰি দিয়কচোন। ঠিক আছে দিয়ক। অঁ তেওঁৰ নামটো পিংকু। ঠিক আছে দিয়ক। এইবোৰ মানুহক যে বিশ্বাস কৰিব নোৱাৰি জানা অসমত। হয় ছাৰ। যি হ'ল হ'ল আৰু এতিয়া তোমালোকৰ ওপৰতে কামখিনি এৰিলোঁ। তোমালোকে কামখিনি সোনকালে কৰি পেলাই মোক উলিয়াই দিবা আৰু। দিয়া তেন্তে মই যাওঁ, তোমালোক পাবা হা। হয় ছাৰ। ছাৰ ছাৰ এই পিংকুদাক এইমাত্ৰ ল'ৰা তিনিজনমানে ধৰা গৈছিল গাড়ীখন। কি কোৱা? হয় এইমাত্ৰ ওলাই গৈছিলেহে, অলপ আগত গৈছিলেহে ওলাই পেলাই অফিচৰ পৰা। এইমাত্ৰ মই দেখিছোঁ বাহিৰত থাকোঁতে। ছাৰলৈ ফোন এটা কৰাচোন। হেল্ল'। অঁ ছাৰ, পিংকুক 4জনমান লৈ আহিবলৈ উঠাই লৈ গৈছে। অঁ চাইডৰ ল'ৰাজনে আমাক খবৰ দিছিলেহি। হয় ঠিক আছে দিয়ক।
পইচা মই এপাক বাঢ়ি যাব লাগিছে ৰবাচোন মই ভাইটিকে মাতো সি আজি দোকানো যোৱা নাই কিয়া নহয় জিতু চাই পিনে আহাচোন দাদা বোলে বাহিৰলৈ যাব লৈ যোৱাচোন এই লৈছিলো মা ভাইটি সকলোখিনি এপিনে আহাচোন মোৰ কথা কেইটামান ক'বলৈ আছিলে কোৱাচোন মোৰ কথা কেইটামান ক'বলৈ আছিলে মা আৰু আহিব আহাচোন মা ভাইটি কচোন কোৱাচোন কথা কেইটামান ক'বলৈ আছিলে মা শুনা তেনেহ'লে তোমালোকে গম নোপোৱাকৈ মই কোম্পানীৰ পৰা কেইটামান পইচা মাৰিছিলোঁ আৰু টেণ্ডাৰটো মই ৰয় কোম্পানীত বিক্ৰী কৰি দিছিলোঁ যাতে ঘৰখনত অশান্তি নহওক আৰু গুৱাহাটীত অলপ মাটি কিনিব পাৰোঁ বুলি বৰ্ণালীয়ে যাতে ঘৰত কাজিয়া কৰি নাথাকক কিন্তু কি হ'ব এতিয়া মোৰ এই হৈ গ'ল মোক ক্ষমা কৰি দিবা মই ভাবিছিলোঁ জিতুৰ চাকৰিটো নাইকিয়া বুলিয়ে চব টকা সম্পত্তি মাটি বাৰী চব জিতুৰ নামতে কৰি দিব বুলি ভাবিছিলোঁ সেইকাৰণে মই তোমাক এনেকুৱা কথাবোৰ কৈছিলোঁ এতিয়াহে গম পালোঁ যে টকা পইচা ঘৰ বাৰী একো নহয় মানুহৰ মনটো লাগে মানুহৰ মনটো যদি ভাল থাকে শুদ্ধ থাকে তেতিয়া আমি সকলো মিলিজুলি একেলগে থাকিব পাৰিম ক্ষমা কৰি দিবা হ'ব দে সকলোৱে মিলা মিলিকে থাকিবি আৰু মইতো তহঁতক তাকেই বুজাই আছিলো তহঁতে এতিয়াহে বুজি পাইছ বুজি পোৱা বহুত সময় হৈ গ'ল মা বহুত সময় গুচি গ'লগে মই আপোনালোকৰ মনতো বহুত দুখ দিলো মাটি বাৰী টকা পইচা এইবোৰ বিচাৰি হ'ব এতিয়া কান্দিব নালাগে সকলো মিলি আপুনি বেছিকৈ ভাবিছে হ'ব দিয়া কান্দিবা এনেকৈ সকলোৱে মিলি জুলি থাকিবা হ'ব এতিয়া নেকান্দিবা সকলো মিলি জুলি থাকিবা আৰু ভৱিষ্যতলৈ আৰু এইবোৰ টকা পইচা মাটি সম্পত্তি লৈ একো নকৰো